নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল খৰকেশ্বৰী বাইদেউ আৰু নিৰ্মলী বাইদেউৰ বিদায় তেনেহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমাৰ শ্ৰদ্ধাৰ বিদায় প্ৰাৰ্থী খৰকেশ্বৰী বাইদেউ এয়া আমাৰ শ্ৰদ্ধাৰ নিৰ্মলী বাইদেউ 2020 চনৰ এয়া দোলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰতী বাইদেউ 34 বছৰ চাকৰি কৰা আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ শ্ৰীযুতা নিৰ্মলী বাইদেউ আজি আমি আনুষ্ঠানিকভাৱে বিদায় দিব খুজিছোঁ আৰু এই বিদ্যালয়তে 1998 চনৰ 7 ডিচেম্বৰত চাকৰি যোগদান কৰি 2022 চনৰ 31 অক্টোবৰত অৱসৰ গ্ৰহণ কৰা সকলোৰে চিনাকি অতি মৰমৰ শ্ৰদ্ধাৰ শ্ৰী খৰকেশ্বৰী বাইদেউৰ আমি একেলগে এই দুয়োগৰাকী বাইদেউক আজি আমি বিদায় সম্বৰ্ধনাৰ সৈতে আমি এই বিদ্যালয়ৰ পৰা বিদায় দিব এয়া আমাৰ শ্ৰদ্ধাৰ যুগৰাজ ছাৰ এয়া আমাৰ শ্ৰদ্ধাৰ মীৰা বাইদেউ এয়া আমাৰ শ্ৰদ্ধাৰ নাৰ্জিন বাইদেউ মই আজি এটি গীত গাবলৈ লৈছোঁ সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে শুবাই পিছত আমি এতিয়া খৰকেশ্বৰী বাইদেউ ঘৰলৈ যাব ওলাইছোঁ এয়া খৰকেশ্বৰী বাইদেউৰ একমাত্ৰ সন্তান দীপশিখা বা এয়া খৰকেশ্বৰী বাইদেউৰ ঘৰত ভোজ দিছে ভোজ খাই আমি ঘৰলৈ আহিলোঁ